আজিকালি দেখোন ফোনটো নহ'লে কাকো লগ পাবই নোৱাৰি। তাৰমানে আছেনে নাই মানে বন্ধুৰ কথা কৈছোঁ আৰু যে সি আছেনে নাই বা ক'ত আছে, লগ পাম নে নেপাম গ'লে। কিন্তু এটা সময়ত আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়াতো কোনো ধৰণৰ মোবাইল নাছিল বা কোনো ধৰণৰ ছ'চিয়েল মিডিয়া নাছিল, ইণ্টাৰনেট নাছিল। তেতিয়া নুসুধাকৈ গুচি গৈছিলোঁ তাক লগ কৰিব যাওঁ বুলি, সঁচাকৈ লগো পাইছিলোঁ। আৰু লগ নাপালেও মানে যে ঘৰত নাই সি। কিন্তু তাক আকৌ যে ফোন কৰিবৰ কাৰণেও ব্যৱস্থা নাছিল। কিন্তু মানে জানো যে মানে তাতেই পাম তাক। যাওঁ, হয় তাতে থাকে। কিন্তু আজিকালি দিনবিলাক এতিয়া দেখোন ফোনটো নহ'লে এনেকুৱা লাগে যেন একোৱেই নাই। এতিয়া তাকে ভাবি থাকোঁ যে আমি আগতে উইদাউট ফোনত কেনেকৈ আছিলোঁ। কিন্তু আমিতো খুব সুখতে আছিলোঁ যে দুখততো নাই। এতিয়া এনেকুৱা লাগে মোবাইলটো নহ'লে যেন একোৱেই যেন কিবা বডিৰ পাৰ্টছ এটাই নাইকিয়া হৈ গ'ল নেকি এনেকুৱা লাগে। কিন্তু আমি উইদাউট মোবাইলত আমাৰ জেনেৰেশ্যনটো উইদাউট মোবাইলতো পাইছোঁ। কিন্তু আজিকালি যোনটো জেনেৰেশ্যন সিহঁতি এতিয়া যোনবিলাক জন্ম হ'ব বা আজি 10-15 বছৰত জন্ম হৈছে, সিহঁতিতো জন্মৰ পৰাই মোবাইল পাইছে। এতিয়া মোবাইলটো নহ'লে সিহঁতি তাহাঁতৰ কাৰণে বৰ ডাঙৰ কথা আৰু। কিন্তু আমিতো উইদাউট মোবাইলতে পাৰ কৰিলোঁ গোটেই কলেজৰ জীৱনটো। আগতে কি আমি সুখী নাছিলোঁ নেকি? বহুতেই সুখী আছিলোঁ। মোবাইল নাথাকোঁতেই বহুত ভাল আছিল। আপোনালোকে কমেণ্ট কৰি জনাব, হয়নে নহয় বাৰু?